নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাগদালিনা Assamesegkbm নামৰ চেনেলটোলৈ সকলোকে আদৰণি জনাইছো। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক জিকেৰ লগত সম্বন্ধ থকা কেইটামান প্ৰশ্নৰ উত্তৰ দেখুৱাবলৈ ওলাইছো। আপুনি যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে প্লিজ সাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক বন্ধু বান্ধৱীসকল, তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ। অসমীয়া ভাষা সাহিত্যৰ জনক কোন? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। কুৱেশ্যন নং 2, ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ দৰিদ্ৰ? উত্তৰ বিহাৰ। কুৱেশ্যন নং 3, ভাৰতত সৰ্বমুঠ কিমান ডাকঘৰ আছে? উত্তৰ 1,39,950টা। কুৱেশ্যন নং 4, পৃথিৱীত সৰ্বমুঠ কিমানখন মহাসাগৰ আছে? উত্তৰ 5খন। কুৱেশ্যন নং 5, ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি? উত্তৰ লাক্ষাদ্বীপ। কুৱেশ্যন নং 6, কঁঠাল কোনখন দেশৰ ৰাষ্ট্ৰীয় ফল? উত্তৰ বাংলাদেশৰ। কুৱেশ্যন নং 7, বিশ্বৰ সকলোতকৈ প্ৰাচীন ধৰ্ম পুথিখনৰ নাম কি? উত্তৰ ঋকবেদ। কুৱেশ্যন নং 8, কোনখন দেশৰ মানুহৰ গাৰ বৰণ কলা? উত্তৰ আফ্ৰিকাৰ নিগ্ৰো মানুহৰ গাৰ বৰণ কলা। কুৱেশ্যন নং 9, দেহৰ উত্তাপ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ থাৰ্মোমিটাৰ। কুৱেশ্যন নং 10, লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? উত্তৰ যোৰহাটত। কুৱেশ্যন নং 11, অসমৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? উত্তৰ তিতাবৰ। কুৱেশ্যন নং 12, জোনবিল মেলা অসমৰ কোনখন জিলাত অনুষ্ঠিত হয়? উত্তৰ মৰিগাঁও জিলা। কুৱেশ্যন নং 13, কোনজন ব্যক্তিয়ে আমেৰিকা আৱিষ্কাৰ কৰিছিল? উত্তৰ কলম্বাছে। কুৱেশ্যন নং 14, পানীৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম কি?
উত্তৰ হেদম Question number 15 অসম গণ পৰিষদৰ জন্ম কেতিয়া হৈছিল উত্তৰ 1985 চনত Question number 16 শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল উত্তৰ কোচবিহাৰত Question number 17 কোনখন ভাৰতীয় চহৰক সিটি অফ জয় বুলি জনা যায় উত্তৰ কলকাতা Question number 18 অসমৰ ক'ত বিশ্ব স্বাস্থ্য কেন্দ্ৰ অৱস্থিত উত্তৰ চাবুৱা Question number 19 অসমত প্ৰথমবাৰৰ বাবে কোন বছৰত এনআৰসি প্ৰৱৰ্তন কৰা হৈছিল উত্তৰ 1951 চনত Question number 20 অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত উত্তৰ হাজো যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে ভিডিঅ'সমূহ লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো ইমানেই আকৌ উভতি আহিম আপোনালোকৰ মাজলৈ অন্য এটা জিকে ধুনীয়া ভিডিঅ' লৈ ধন্যবাদ